গোসাইগাঁৱত পুনৰ মাটিত পুতিলে 3 গাড়ী ব্ৰইলাৰ। 3খন বলেৰো পিকআপ বাহন ভৰ্তি ব্ৰইলাৰ গাঁত খান্দি পুতি ধ্বংস কৰিলে মহকুমা প্ৰশাসনে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত পুনৰ অমানৱীয়ভাৱে প্ৰশাসনে গাঁত খান্দি জীয়াই পুতিবলৈ বাধ্য হ'ল 3 গাড়ী ব্ৰইলাৰ। মাটিত পুতি থোৱা ব্ৰইলাৰ মুৰ্গীৰ বজাৰ মূল্য প্ৰায় 5 লাখ টকাৰো অধিক হ'ব। মুঠ 3খন বলেৰো পিকআপ বাহন ভৰ্তি ব্ৰইলাৰ গাঁত খান্দি আকৌ পুতি ধ্বংস কৰিলে গোসাইগাঁও মহকুমা প্ৰশাসনে। শিমুল টাপু আৰক্ষীয়ে যোৱা ৰাতি অভিযান চলাই 3খন ব্ৰইলাৰ ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল। চৰকাৰৰ নিৰ্দেশ অনুসৰি আজি অসম চৰকাৰৰ পশুপালন বিভাগে আৰক্ষীৰ সহযোগত জব্দ কৰা ব্ৰইলাৰ মুৰ্গীসমূহ গাঁত খান্দি মাটিত পুতি ধ্বংস কৰে। ইপিনে মুৰ্গীসমূহ ধ্বংস কৰা প্ৰত্যক্ষ কৰি শ ৰাইজে মুৰ্গী নিবলৈ হেতা ওপৰ লাগে। আৰক্ষীয়ে ৰাইজক খেদিব লগা পৰিস্থিতিৰ সৃষ্টি হয়, তথাপিও ৰাইজে প্ৰায় 80% মুৰ্গী হাতে হাতে লৈ যোৱা দৃশ্য পৰিলক্ষিত হয়। মুৰ্গী লৈছে, মুৰ্গী নিছে আৰু কাৰাকাৰী লাগিছে। পুলিচে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেইটো কিমান কৰিব। পাব্লিকতো মাৰিলেও আকৌ দিগদাৰী। এতিয়া অলপ চলপ দিছে দাবী হুমকি বা দিয়াত দিছে, কিন্তু নাই, পাব্লিকে এইটো মানে ভয় নকৰে, লৈ গৈছে। আপোনালোকৰ এই অভিযান চলি থাকিব? এতিয়া যোৱা আমাৰ পৰহি এখন দিছপুৰত মিটিং গ'ল, মিটিঙত একো সিদ্ধান্ত নহ'ল। আকৌ অহাকালি এখন মিটিং আছে দিছপুৰত এই সম্পৰ্কতে। এতিয়া কি কৰে নাজানো, আৰু অহাকালি কি সিদ্ধান্ত হয়। আমাৰ শিমুল টাপু আৰক্ষী চকীয়ে 3খন ব্ৰইলাৰ ভৰ্তি গাড়ী জব্দ কৰে, আৰু এই গাড়ী 3খন ইয়াত আজি কালিং কৰিব আহিছে। সেইকাৰণে পাব্লিকে খোৱা কামত লাগিছে। ইয়াত আগতো ধৰিছিল আপোনালোকে? হয়। তো কেনেকৈ আহে গাড়ীবিলাক? এইটো ভিতৰৰ পথাৰে আহে, কাকৰিগুৰিৰ ভিতৰৰ সময় ভিতৰৰ ঠাইৰে আহি হাৰাপতাত প্ৰৱেশ কৰে, আৰু সেইটো হাৰাপতাৰ বিষয়ে আয়ত্ব কৰে। ফালৰ পৰা এখন অৰ্ডাৰ ওলাইছে যে বাহিৰৰ মুৰ্গী আহিব নালাগে, কাৰণ আমাৰ অসমত বহুত ব্ৰইলাৰ ফাৰ্মাৰ আছে। এতিয়া আমাৰ অসমৰ ফাৰ্মাৰখিনিয়ে লাভান্বিত হওক, যাতে বাহিৰৰ মুৰ্গী নাহে। বাহিৰৰ মুৰ্গী যদি অসমত কৰিব নোৱাৰে, বাৰ্ডফ্লুৰ লগত জড়িত নহয়। আমাৰ অসমৰ ফাৰ্মাৰখিনিৰ কাৰণে বহুত আমাৰ পল্ট্ৰি ফেডাৰেশ্যন আছে, তেওঁলোকে মানে মুৰ্গী প্ৰডাকশ্যন কৰিছে, তেওঁলোকে বিক্ৰী কৰিছে, আৰু তেওঁলোকক লাভান্বিত কৰাৰ কাৰণে অসম চৰকাৰে বাহিৰৰ পৰা মুৰ্গী অনা নিষিদ্ধ কৰিছে।